তো হেল্ল' গাইজ মাই ইউটিউব চেনেল। তো গাইজ মানে মই ডেইলি ভিডিঅ' দিম বুলি ভাবিছিলোঁ, মানে এতিয়া দিম বুলি ভাবিছোঁ। আজি মানে ঘৰতে আছোঁ, ঘৰত থাকোঁতে মানে কি কৈ থাকোঁ ঘৰত, আৰু খালি ঘৰত থকা ভিডিঅ' দেখুৱাই দিছোঁ গাইজ। আজিৰ পৰা এনেকুৱা ভিডিঅ' দি থাকিম, ঘৰত থাকিম, খালি ঘৰত থাকিলে ক'তো নাযাওঁৱেই, ঘৰত থাকিম আৰু ঘৰত থকা ভিডিঅ' এনেকৈ পাই থাকিব। তেওঁ গাইজ তেওঁ ভিডিঅ'টো চাই থাকিব এনেকৈ। এতিয়া মানে মুখ চুখ ধুই হৈ গ'ল, এতিয়া বাজিলে 8:30মান বাজিছে, বেছি ৰাতিপুৱা হৈ আছে আৰু এনেকৈ উঠোঁ আৰু 9:30মানতে মই উঠোঁ। এতিয়া মুখ হাত ধুই চব ৰেডি হৈ গ'লোঁ, মানে মুখ হাত ধুই ল'লোঁ গাইজ। তো এতিয়া মানে মায়ে কচু কাটিব দিছে, আপোনাৰ গাহৰি আছে আমাৰ ঘৰত, 3টা গাহৰি আছে, কচু কাটিব দিছে। তাকে মই বোলো কচু কাটিলে কাটি আহোঁ, নহ'লে বহুত গালি খাব লাগিব গাইজ, কচু নাকাটিলে গালি খাই যাব লাগে গাইজ। তো কচুখিনি কাটি আহোঁ, কচু কটা জেগাত দেখুৱাই আছোঁ গাইজ, বলক। তো গাইজ মানে এতিয়া কচু কটা জেগা আহি পাই গ'লোঁ। কচু চাওক, মানে বেছি নাই কচু বাৰু, চাওক ইয়াৰ কচু ইমান নাই, তাৰপিছত কাটিব লাগিব মানে গাইজ। গাহৰি আছে, গাহৰিৰ কাৰণে কাটিব লাগিব। তো গাইজ কচুখিনি কাটিলোঁ, তাৰপিছত ঘৰত গৈ আছোঁ। তো গাইজ মানে এতিয়া মোৰ মানে কচু চচু কটা হৈ গ'ল, কচুখিনি আনিলোঁ, কচুখিনি ঘৰত আনি থৈ দিছোঁ গাইজ। এইখিনি কচুখিনি পূৰা গছ আছোঁ, পূৰা মানে গাইজ কচু চচু কটা হৈ গ'ল। এতিয়া বঢ়িয়াকৈ মই ভৰিত চৰিতকেইটা ধুই লওঁ আৰু আমাৰ গাহৰিকেইটা চাব নেকি গাইজ, গাহৰিকেইটা দেখুৱাই আছোঁ ৰ'ব গাইজ, গাহৰিকেইটা দেখুৱাই আছোঁ গাইজ। মানে পালেহীৰ ওচৰত গৈ আছোঁ, পালেহী কিবা বোলে খৰি ফালি আছে। তো গাইজ তাৰ ওচৰত গৈ আছোঁ গাইজ, পালেহীৰ ওচৰলৈ। পালেহী পূৰা কাম কৰিছে ৰাতিপুৱা গাইজ। মই গাহৰিকেইটা দেখাবলৈ আছোঁ, দেখুৱাই আছোঁ। প্ৰথম পালেহীক দেখুৱাই লওঁ, পালেহীহঁতৰ ঘৰ পাছফালে সি কি কৰি আছে চাওক গাইজ। তো পালেহী, ঐ পালেহী তই কি কাটি আছ তই? ইছ কি বোকা। তো গাইজ পালেহীয়ে কি তামোল গছডাল কি কাটি আছে তই? কি মেজি আছিলে, মেজিটো ভাঙি গ'ল ন? তহঁতৰ সেইখিনি বেছি দিলে নেকি? কেইটকা পালে? 800 টকা পালে নেকি? খালি সেৱা এখন দেখিছিলোঁ, খালি সেৱা গাড়ী এখন অহা দেখিছিলোঁ বোলো। কাটি থাক বুঢ়া, কাম কৰ, এনেই খাবলৈ পাওঁ। এইবাৰ সেই বেয়া দিব গাইজ। পিছাইটো দেখা দে, এতিয়া মোৰতো দেখা দিবি, তই ধৰ এতিয়া মোৰতো চাওক গাইজ। পালেহী বডি চাওক, পালেহী বডি, এই পালেহী পালেহী বডি চাওক গাইজ। দে দেখা দে আকৌ এক চাইডটো দেখিছে গাইজ, কি বডি গাইজ, বডি চাওক, বডি ল'ৰাৰ দেখিছা, ট্ৰাইচেপ বাইচেপছ কি গাইজ চাওক। এই মাল নাই তাত আকৌ। কোনটো অঁ এইটো নেকি? এইটো দেখা জেগা চাওক, চবক দেখাই দিছোঁ চিনেমেটিক শ্বট দেই। এইটো মালটো চাইটো চা, এইটো এনেকৈ ফালি গৈছে গাইজ। এইটো ফালি গৈছে নেকি? বঢ়িয়া লাগিছে। চিচপেকেটা দেখা দে, চিচপেক গাইজ, চিচপেক চব দেখা দে না। চিচপেক চাওক গাইজ, চিচপেক চাওক। গাইজ চাওক, ভালে কি বনাই দিছে এইকেইটা, ভালে কি কেজি হ'ব এইকেইটা? ৰা গেটা চেটা দি থৈছেচোন, এইটো বেলেগ আজি বনাইছ নেকি? গাইজ চাওক কি বা ডাম্বেল বনাইছে, ডাম্বেল পালেহী পূৰা গাঁত খান্দি পিনে বনাই দিছে গাইজ চাওক। বডি বনাব, বডি তো গাইজ এই তিনিটা আমাৰ গাহৰি, এই তিনিটা, এইটো সৰুটো, তাৰপিছত এইটো এটা, গাইজ চাওক। ভয় নাখায় গাইজ, গাহৰি এই তিনিটা আমাৰ গাহৰি গাইজ, এই তিনিটা গাহৰিকেইটা পূৰা কচু কাটি থাকিব লাগে ডেইলি, এলাহ লাগি যায়, তথাপিও কি কৰিবা আৰু কাটিয়ে থাকিব লাগে গাইজ। চাই থাকক ভিডিঅ'টো। তো গাইজ মানে এতিয়া মই ধুনীয়াকৈ বহি আছোঁ এতিয়া ঘৰত। এতিয়া ঘৰত কোনো নাই, চব গ'ল, মা নামত গ'ল, ভাইটি ক'ৰবাত ফালে ওলাই গ'ল, চব পাপা নাই ঘৰত। এতিয়া আৰু মই বিন্দাছ বহি আছোঁ। এতিয়া 3টা বাজিলেহি, আবেলি হ'লেহি ঘৰত। এতিয়া বঢ়িয়াকৈ মোৰ ফিল্ডত যোৱা টাইম হ'ব, এতিয়া 4টা বজাত সদায় মই ফিল্ডত যাওঁ গাইজ। এতিয়া ফিল্ডলৈ লৈ নাযাওঁ, ফিল্ডলৈ মানে দেখুৱাই নাথাকোঁ আৰু গাইজ, সদায়তো ফিল্ডৰ ভিডিঅ' দেখিয়ে থাকে, আজি নেদেখুৱাওঁ আৰু গাইজ। এতিয়া বঢ়িয়াকৈ বহি আছোঁ, চাওক আমাৰ এইপিনে কি পাহাৰ দেখিবলৈ পায় গাইজ, চাওক পথাৰ এইপিনে পথাৰ চাওক গাইজ, চব চাইডে পথাৰে, আমাৰ পথাৰৰ ওচৰত ঘৰ গাইজ। এই পাহাৰ দেখিবলৈ পায় চাওক।
মানে আমাৰ এইপিনে বাটটো আছে, এইটো আমাৰ খুৰীমাহঁতৰ ঘৰটো, এইটো এখন ভাইটি চাইকেল চাওক গাইছ। ঘৰত এতিয়া কোনো নাই মানে, ঘৰত চবে থাকিলে মানে ভিডিঅ' বনাব গাইছ লাজ লাগি যায় মোৰ মানে গাইছ। তেওঁ তথাপিও মানে নবনাওঁ মানে, সেইকাৰণে এতিয়া চকুনো নাই ঘৰত কাৰণে বনাইছোঁ মানে গাইছ। বহুত লাজ লাগে মানে বনাম বুলি ভাবোঁ, কিন্তু আৰু মায়ে ওচৰত আৰু কাৰোবাক মানে ভিডিঅ'টো ওলাবলৈ বহুত লাজ লাগে মানে গাইছ, একো ক'বলৈ নোৱাৰা হৈ যাওঁ। সেইদিনা মানে ভিডিঅ' চিডিঅ' নবনাওঁ, ঘৰত কোনোবা থাকিলে মানে। তেওঁ বনাম বুলি ভাবিছিলোঁ আজি, কিন্তু তেওঁ মানে বনাব নোৱাৰিলোঁ মানে গাইছ। তথাপিও এতিয়া দেখুৱাই দিছোঁ আৰু মোক ফিল্ডত যোৱা টাইম হ'ব এতিয়াও 4টা বাজিত, এতিয়া 3টা বাজিলে। তো গাইছ মানে পথাৰখন অলপ ভালকৈ দেখুৱাই দিওঁ মানে, পূৰা সেউজীয়া সেউজীয়া পথাৰখন মানে অলপ ভালকৈ দেখুৱাই দিওঁ গাইছ। তেতিয়া তাৰপৰাতো ভালকৈ দেখা নাপালে ওচৰৰ পৰা গাইছ দেখুৱাই দিওঁ মানে। চাওক গাইছ, এই দেখিছে গাইছ, সেউজীয়া সেউজীয়া গোটেই পথাৰখন চাওক গাইছ। চাওক চাওক পূৰা সেউজীয়া সেউজীয়া আছে। এইপিনে আমাৰ ঘৰটো আছে, এইপিনে ঘৰটো আমাৰ এইটো চাওক। গাহৰিকেইটা ইয়াতে বন্ধা আছে গাইছ, এইটো এটা গাহৰি গাইছ, এইটো এটা, সেইকেইটা পূৰা ইয়াতে দানা দিয়ে, গাড়ী ডাবৰকেইটা দানা দিয়ে মানে। ঘৰটো আমাৰ দমকলটো এইপিনে আছে, এই ঘৰটো আমাৰো চাওক। আমাৰ ঘৰটো কেনেকুৱা গাইছ। তো ইমান মই কৈ নাথাকোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব চব কৰিব। বাই বাই গাইছ।